তুমিও চাকৰি পাইছা? পাইছো। কি নাম তোমাৰ? আদিতি। আদিতি। আদিতি কেনেকুৱা লাগিছে চাকৰি পাই পেলাই? চাকৰি পাই বিৰাট ভাল লাগিছে। বিচাৰি বিচাৰি যিমান কষ্ট পাইছো এটা। আৰু মাজে মাজে আহি আছো, আহি ভালে লাগিছে, কিন্তু তাৰ মাজতে ভাবিছো এটা গেম খেলো। গেমটো হৈছে কি, এতিয়া যিহেতু বহাগৰ সময় আৰু এই বহাগ বিহুৰ লগত জড়িত হৈ থকা ব দি পেলাই কেইটামান সেন্টেন্স ক'ব লাগিব। মাইনা, তোমাক সময় দিয়া হ'ব 1 মিনিট আৰু তুমি 1 মিনিটৰ ভিতৰতে 10টা সেন্টেন্স ক'ব লাগিব যিটো ব দি আৰম্ভ হয় প্ৰথম আখৰটো আৰু বহাগৰ লগত ৰিলেটেড হ'ব লাগিব। ভাবা মহাই ক'ব নেকি? কওক। বহাগৰ লগত নাচনী এজনীৰ নাম ক'ব পাৰোঁ, বগীতৰা। নমস্কাৰ, নমস্তে, হাই, হেল্ল', আদাব এণ্ড সত শ্ৰী আকাল। মোৰ নাম হৈছে ৰিম্পী বৰা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল WeBindass। মইতো বিন্দাছ আছোঁ, আশা কৰোঁ আপোনালোকো বিন্দাছ আছে আৰু বিন্দাছ হৈয়ে থাকিব লাগে, কাৰণ দুখ কষ্ট কৰি এইবিলাক একো লাভ নাই, মন চন ভাঙি একো লাভ নাই। আৰু আজি আমি গৈ আছোঁ ৱেষ্ট কাৰ্বি আংলং। তো আপোনালোকো আহক মোৰ লগত ৱেষ্ট কাৰ্বি আংলং আৰু উপভোগ কৰক। ইমান সহায় কৰে বা কেতিয়াবা ডক্টৰৰ ওচৰলৈ যাবলৈ কেতিয়াবা কিবা বস্তু আনিবলৈ যাবৰ কাৰণে তেওঁলোকে কিমান কষ্ট কৰি যাব লাগে। হয় দিয়ক, তেওঁলোকৰ কথাবিলাক ভাবিলেই মোৰ বেয়া লাগি যায়। আকৌ বহুত দূৰ অহাৰ পিছত সেই অকণমানিকা ঘৰটো দেখা পালোঁ
আৰু এইফালে দেখিছোঁ পাহাৰেই পাহাৰ য'ত নেকি বিভিন্ন ধৰণৰ গছ আছে আৰু এতিয়ালৈকে আমি বহুত কেইটা পাহাৰ বগাই এনেকৈ আহিয়ে আছোঁ কিন্তু পোৱা নাই এতিয়ালৈকে আমি 2 ঘণ্টামান জাৰ্ণি কৰিলোঁ আৰু পিছত গম পাইছোঁ যে আৰু 1 ঘণ্টামানৰ জাৰ্ণি কৰাৰ পিছতহে আমি গৈ হামৰেং পামগৈ তো এয়া পাহাৰৰ দৃশ্য উপভোগ কৰি সেউজীয়াৰ মাজেৰে আহি আছোঁ যিহেতু কাৰ্বিসকল ইয়াৰ হৈছে আদিবাসী আৰু আংলং শব্দৰ অৰ্থ হৈছে পাহাৰ সেয়েহে কাৰ্বি আংলং হৈছে কাৰ্বিসকলৰ পাহাৰ এতিয়া আমি আছোঁ একদম ৱেষ্ট কাৰ্বি আংলঙৰ পাহাৰৰ মাজত ইয়াত কোনো ধৰণৰ নেটৱৰ্ক নাই আৰু ইমান ওখ পাহাৰ আছে তো সেই পাহাৰবিলাকত যদি কিবা এটা হৈও যায় আপোনাৰ গমো নাপাব কোনো এইফালে দীপমণি ৰৈ আছে মানে ইমান ধুনীয়া এইফালে আমাৰ মহাই গাড়ীতে আছে তেওঁ বোলে আৰু এনেকৈ আহি আমি হামৰেং পালোহি এয়া হামৰেঙৰ আমি টাউনত সোমাইছোঁ এইফালে এখন হৈছে থানা আৰু আমি যিহেতু নতুনকৈ আহিছোঁ সেইকাৰণে বৰ বিশেষ এটা গম পোৱা নাই কোনফালে কি যাব লাগে সেইকাৰণে ৰাস্তাত অকণমান খেলিমেলি হৈছে 2-4 জনক সুধিব লগাও হৈছে কিন্তু ভয়ো লাগে ন সোধাৰ পিছত যদি বেলেগ ৰাস্তা দেখুৱাই দিলে পাহাৰৰ মাজত আকৌ গৈ ক'ত হেৰামগৈ ঠিক নাই তথাপিও আমি আহি আছোঁ ফাইনেলি আহি এখন পালোহি আৰু আমাৰ ইয়াতে ভণ্টিয়ে জইন কৰিছে অফিচিয়েল কাম কাজখিনি ইয়াতে কৰিছোঁ আমি আৰু এয়া তাই বান্ধৱীসকল লগত বহুতোৱে চাকৰি পাইছে আৰু ফাইনেলি আমি ডিৰেক্টৰ ছাৰক লগ পালোঁ তেওঁৰ আশীৰ্বাদ দিলে ভণ্টিক যাতে চাকৰি জীৱনটো কুশলে পাৰ কৰে বুলি এয়া হৈছে মোৰ ভণ্টিৰ অফিচৰ সন্মুখভাগৰ দৃশ্যাংশ ইমান ভাল লাগিছে পাহাৰ সন্মুখত পাহাৰ সৰু গছবিলাক আৰু অফিচৰ কেম্পাছতে আছে এজোপা ধুনীয়া লতা গোলাপ কালাৰটো ইমান ধুনীয়া নহয় আৰু এইয়া আমাৰ ফুলচুৰণি বাইদেৱে এজোপা পাহাৰীয়া ফুলৰ প্ৰেমত পৰি লাষ্টত ছিঙিয়ে পেলালে কিয়নো এই ফুলপাহ ইমানেই ভাল লাগিছে তাই বোলে গোটেই ৰাস্তাটোৱে গৈ আহিছে আৰু আপোনালোকক মই দেখাই আছোঁ এই ফুলপাহ চাবচোন হয় এই পাহে সেই ফুলপাহ য'ত নেকি মোৰ ভণ্টিৰ লগৰ এজনীয়ে প্ৰেমত পৰিলে আৰু নামটো মোক সুধি আছে পিছে মই নামটো নাজানো আপোনালোকে যদি জানে কমেণ্টত জনাব এগৰাকী বা কাৰ্বি আংলঙৰে হয় তেওঁ অলৰেডি চাকৰি পাই গ'ল তো কেনেকুৱা লাগিছে তোমাৰ ফিলিংছটো চাকৰিছে কিহত পালা লিপ্ৰচি আচ্ছা তো কিমান দিনৰ পৰা ভাবি আছিলা চাকৰি কৰিম বুলি 4-5 বছৰ ধৰি ভাবি কিমান চাগে মন্দিৰত গৈ প্ৰাৰ্থনা কৰিছা তাৰো ঠিক নাই ন ঠিক আছে মোৰ শুভেচ্ছা থাকিল তোমালৈও শেষত আপোনালোকে যদি ৱেষ্ট কাৰ্বি আংলঙৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে লাইকো কৰি দিব আপোনালোক বিন্দাছ হৈ থাকক আকৌ লগ পাম অন্য এটা ভিডিঅ'ত